মই বহুত প্ৰেক্টিছ কৰিছিলোঁ আৰু মোৰ লগতে মোৰ ডান্স টিচাৰ দীপিকা মেম আৰু ৰে ছাৰ আৰু মোৰ মা পাপাও বহুত কষ্ট কৰিছিল যেতিয়া মই DIT লিটিল মাষ্টাৰত গৈছিলোঁ তেতিয়া মই বহুত এক্সাইটেড আছিলোঁ ৰেমো ছাৰ সোণালী মেম মনিৰয় মেমক চাবলৈ কাৰণে তাহাঁতৰ আগত ডান্স কৰিবৰ কাৰণে আৰু তাৰপিছত মই বেবব ছাৰৰ টিমত আছিলোঁ তেতিয়া মোৰ ইমান ভাল লাগিলে আৰু বেবব ছাৰে মোক ইমান ধেৰ ফ্লিপছ প্ৰপছৰ লগত ডান্স শিকাব মানে প্ৰপছৰ লগত ডান্স কৰিব শিকালে আৰু মোক ধেৰ ডান্স ষ্টাইল শিকালে মই তাহাঁতক ক'ব বিচাৰিছোঁ কি কষ্ট কৰি থাকক আৰু কেতিয়াও হাৰ নামানিব যেতিয়াও আপুনি ৰিজেক্ট হয় তেতিয়াই আপুনি চিলেক্ট হয়। ধন্যবাদ।